হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকক স্বাগতম জনাইছো আমাৰ এই চেনেলত। বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে বহুত ভাল খবৰ, বহুত কেইটা পোষ্ট ওলাইছে য'ত তোমালোকে আবেদন কৰিব পাৰিবা। এইটো তোমালোকৰ গুৱাহাটী হাইকোৰ্টৰ পৰা পোষ্ট ওলাইছে। তোমালোকৰ ইয়াতে বহুত কেইটা পোষ্ট আছে। তোমালোকে ইয়াতে কেনেকৈ আবেদনখন কৰিবা বা তোমালোকৰ কি কি যোগ্যতা লাগিব বা তোমালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব বা তোমালোকৰ বয়স কিমান হ'ব লাগিব বা তোমালোকৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব বা তোমালোকৰ কি কি ষ্টাডি কৰিব লাগিব, এই সকলোবোৰ আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল, আহা আমি পোষ্টৰ বিষয়ে অলপ আলোচনা কৰো। তোমালোকৰ এইটো গুৱাহাটী হাইকোৰ্টৰ পৰা তোমালোকৰ পোষ্টটো ৰিলিজ কৰিছে। আমি যদি পোষ্টৰ বিষয়ে অলপ ডিটেইলছ সহকাৰে আলোচনা কৰো, তেতিয়াহ'লে তোমালোকৰ এইটো অৰ্গেনাইজেশ্যন কৰিছে বা ৰিলিজ কৰিছে গুৱাহাটী হাইকোৰ্টৰ পৰা। তাৰপিছত তোমালোকৰ এতিয়া কেটেগৰী ৱাইজ তোমালোকৰ যিবিলাক ভেকেঞ্চি আছে আৰু তোমালোকৰ ক'ত কিমানটা ভেকেঞ্চি আছে আৰু তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব সেই সম্পৰ্কে আমি অলপ আলোচনা কৰো। তোমালোকৰ ড্ৰাইভাৰৰ পোষ্ট আছে, য'ত তোমালোকৰ জেনেৰেলৰ প্ৰয়োজন হৈছে, তাত তোমালোকৰ পোষ্ট আছে 3টা। আৰু তোমালোকৰ তাতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে যদি আলোচনা কৰা, তেতিয়াহ'লে তোমালোকৰ ক্লাছ 10 পাছ কৰিলে হৈ যাব আৰু লগতে তোমালোকৰ ভেলিড ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। তেতিয়াহে তুমি এই ড্ৰাইভাৰৰ পোষ্টত আবেদনখন কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ মাল্টি টাস্কিং ষ্টাফৰ তোমালোকৰ পোষ্ট আছে বহুত কেইটা, য'ত তোমালোকৰ 26টা আছে। টোটেল 26টা পোষ্ট আছে, য'ত তোমালোকৰ জেনেৰেলৰ বাবে আছে 5টা, OBC OBCৰ বাবে আছে 12টা আৰু STPৰ বাবে আছে 7টা আৰু STS ৰ বাবে আছে 2টা। মানে তোমালোকৰ টোটেল পোষ্ট আছে 26টা। মানে তোমালোকৰ ইয়াতে মাল্টিটাস্কৰ আণ্ডাৰ এৰিয়াত তোমালোকৰ পোষ্ট আছে 26টা। বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ তাৰমানে যিকেইটা পোষ্ট আছে সেইকেইটা পোষ্টৰ ভিতৰত তোমালোকৰ মিনিমাম 8 পাছ লাগিব আৰু মেক্সিমাম তাৰমানে তোমালোকৰ 12 পাছ লাগিব বা তোমালোকৰ গ্ৰেজুৱেট লাগিব। তাত তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিবা। তাৰপিছত তোমালোকৰ নেক্সট পোষ্ট হৈছে জুডিচিয়েল এছিষ্টেণ্ট, যাত তোমালোকৰ পোষ্ট আছে 8টা। আৰু তোমালোকৰ STPত আছে এটা, মানে তোমালোকৰ জেনেৰেলত আছে 7টা আৰু STPত আছে এটা। টোটেল তোমালোকৰ ইয়াতে ভেকেঞ্চি আছে 8টা। ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট পাছ আৰু তোমালোকৰ কম্পিউটাৰৰ নলেজ থাকিব লাগিব। তোমালোকৰ কম্পিউটাৰৰ নলেজ থাকিলেহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। এতিয়া কম্পিউটাৰ এছিষ্টেণ্টৰ যিটো পোষ্ট আছে, তাত যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব আৰু তোমালোকৰ তাত কিমানটা ভেকেঞ্চি আছে। ইয়াতে তোমাৰ পোষ্ট আছে 2টা। OBC আৰু MABCৰ বাবে 2টা পোষ্ট আছে। ইয়াতে তোমালোকৰ জেনেৰেলৰ বাবে কোনো ধৰণৰ পোষ্ট নাই। ইয়াতে যদি তুমি এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে যদি আলোচনা কৰা বা শিক্ষাগত অৰ্হতাৰ বিষয়ে যদি অলপ আলোচনা কৰা, তেতিয়াহ'লে তোমালোকৰ গ্ৰেজুৱেট পাছ কৰিব লাগিব। তাৰপিছত তোমালোকৰ কম্পিউটাৰৰ ডিপ্ল'মা পাছ কৰিব লাগিব। আৰু তোমালোকৰ কাম কৰা 6 মাহ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 6 মাহ এক্সপিৰিয়েঞ্চ থাকিলেহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। আৰু ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তুমি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। ইণ্ডিয়ান চিটিজেন হ'লেহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। আৰু যদি তোমাৰ ইয়াতে বয়সৰ কথা আলোচনা কৰো, তেতিয়াহ'লে তোমালোকৰ মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰ হ'লেই হৈ যাব। মানে তোমালোকৰ ইয়াতে আবেদন কৰিলে বা তুমি যদি আবেদন কৰিব বিচৰা, তেতিয়াহ'লে তোমালোকৰ মিনিমাম 18 আৰু মেক্সিমাম 40 ইয়াৰ্ছৰ ভিতৰত থাকিব লাগিব। ইয়াতো তোমালোকৰ বহুত কেইটা কেটেগৰী ৱাইজ ভেকেঞ্চি আছে, যেনেকুৱা তোমালোকৰ OBC, SC, STPS আৰু STS আৰু PWBD। তোমালোকে ইয়াতে যদি আবেদনখন কৰা, তেতিয়াহ'লে তোমালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ যিটো চাৰ্টিফিকেট আছে, সেইটো তোমালোকৰ ৰেজিষ্টাৰ কৰা থাকিব লাগিব আৰু তোমালোকৰ সেইটো দি তোমালোকে ইয়াতে আবেদনখন কৰিব লাগিব। তাৰপিছত বন্ধু-বান্ধৱীসকল, ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা, তুমি এছামিছ ভাষাটো তুমি সুন্দৰকৈ ক'ব পৰা হ'ব লাগিব। তাৰপিছত তুমি ইয়াতে বুজিব পৰা হ'ব লাগিব আৰু লিখিব পৰা হ'ব লাগিব। ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে মাষ্ট বি তোমালোকৰ এছামিছ ভাষাটো তোমালোকৰ সুন্দৰকৈ ক'ব পৰা হ'ব লাগিব, লিখিব পৰা হ'ব লাগিব আৰু বুজিব পৰা হ'ব লাগিব। তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। এতিয়া বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ ফিজ কিমান কাটিব লাগিব, মানে তোমালোকৰ ড্ৰাফট কিমান কাটিব লাগিব। তুমি যদি SC/ST হোৱা, তেতিয়াহ'লে তোমালোকৰ 250 টকা ফিজ কাটিব লাগিব আৰু PWBD হ'লে তোমালোকৰ নীল, মানে তোমালোকৰ ইয়াতে কোনো ধৰণৰ ফিজ মেনচন কৰা নাই, মানে তোমালোকৰ ইয়াতে ফিজ কাটিব নালাগে। আৰু যদি তুমি মানে জেনেৰেল আৰু OBC হোৱা, তেতিয়াহ'লে তোমালোকৰ ইয়াতে 500 টকা ফিজ কাটিব লাগিব। তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা।
এতিয়া আহা বন্ধু-বান্ধৱীসকল, তোমালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব? তোমালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব, তোমালোকৰ প্ৰথমত এক্সাম হ'ব, তাৰপিছত তোমালোকৰ ইণ্টাৰভিউ নাইবা ভাইভা হ'ব, তাৰপিছত তোমালোকৰ মেৰিট লিষ্টত নাম আহিব, মেৰিট লিষ্টত নাম অহাৰ পিছত তোমালোকৰ চিলেকশ্যন হৈ যাব। তাৰপিছত তোমালোকে ইয়াতে যদি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ কি বুক ষ্টাডি কৰিব লাগিব? মেইনলি তোমালোকৰ ইয়াতে যদি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ বেছি বুক ষ্টাডি কৰিব নালাগে। ইয়াতে তোমালোকৰ জেনেৰেল নলেজ যিবিলাক আছে সেইবিলাক ষ্টাডি কৰিলেই হ'ল। তাৰপিছত তোমালোকৰ কম্পিউটাৰৰ ওপৰত নলেজ থাকিব লাগিব। মেইনলি তোমালোকৰ ইয়াতে কম্পিউটাৰৰ ওপৰত নলেজ থাকিবই লাগিব। আৰু যদি তুমি ড্ৰাইভাৰৰ পোষ্টত আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ গাড়ী চলোৱাৰ এক্সপিৰিয়েঞ্চটো তোমালোকৰ ভাল থাকিব লাগিব, তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। এতিয়া বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা বা আবেদন কৰিব বিচৰা তেনেহ'লে কেনেকৈ তুমি আবেদন কৰিবা? বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে কমেণ্টত এটা লিংক দি থম। তাতে তোমালোকে ক্লিক কৰি তোমালোকে সহজতে আবেদনখন কৰি লৈ ল'ব পাৰিবা। প্ৰথমতে তোমালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম যিটো আছে তাতে তোমালোকে ক্লিক কৰি লগইন কৰি ল'বা। লগইন কৰি লোৱাৰ পিছত তোমালোকৰ সন্মুখত বেছিক ডিটেইলছ আহিব। সেই বেছিক ডিটেইলছ কেইটা তোমালোকে ভৰ্তি কৰি ল'বা বা তোমালোকে ফিল আপ কৰি ল'বা। ফিল আপ কৰাৰ পিছত তোমালোকে ভালকৈ চাই তাৰপিছত তোমালোকে ফাইনেল ছাবমিটটো মাৰি দিবা। ছাবমিটটো মৰাৰ পিছত তোমালোকে ড্ৰাফটটো কাটি লৈ ল'বা। বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ ডেট আৰম্ভ হ'ব 9/1/2026, মানে তোমালোকৰ জানুৱাৰী মাহৰ পৰা তোমালোকে এইটো আবেদনখন কৰিব পাৰিবা। মানে জানুৱাৰী মাহৰ পৰা এইটো তোমালোকৰ আবেদন কৰিবলৈ দিছে। তোমালোকে অফিচিয়েল যিটো নটিফিকেশ্যন আছে সেই নটিফিকেশ্যনখন দি দিছে। জুডিচিয়েল এছিষ্টেণ্ট বা কম্পিউটাৰ এছিষ্টেণ্টৰ যিটো পোষ্ট আছে তাতে তোমালোকৰ দিছে। আৰু তোমালোকৰ এইটো লাষ্ট ডেট হৈছে 26 জানুৱাৰী 2026, অফিচ ৱৰ্কিং আৱাৰ্ছ। মানে তোমালোকৰ অফিচৰ সময়লৈকে তুমি ইয়াতে আবেদন কৰিব পাৰিবা। টোটেলি মানে তোমালোকৰ এইটো অফিচিয়েল আণ্ডাৰৰ পোষ্ট হয়, মানে অফিচৰ আণ্ডাৰত পোষ্ট হয়। মানে তোমালোকৰ এইটো গভৰ্ণমেণ্ট এৰিম। তোমালোকৰ গভৰ্ণমেণ্টৰ পোষ্ট হয়। ইয়াতে তোমালোকে চাই চিন্তি আবেদন কৰিবা আৰু তোমালোকে ভালকৈ প্ৰেক্টিচ কৰিবা। মানে তোমালোকৰ কম্পিউটাৰৰ ওপৰত ভালকৈ তোমালোকে নলেজটো থাকিলে তুমি ইয়াতে পাছ কৰিব পাৰিবা। ত' বন্ধু-বান্ধৱীসকল, তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে তুমি এটা কমেণ্ট কৰি দিবা, আমি চলিউশ্যন কৰি দিম।